হেল্ল' এভৰিৱান, সকলোকে দীপাৱলীৰ বহুত শুভকামনা যাচিলোঁ। আপোনালোকৰ জীৱনত দীপাৱলীয়ে যাতে পোহৰৰ বাট দেখুৱাই দিয়ে, সকলোৰে জীৱনটো পোহৰাই তোলে তাৰে আশা কৰিছোঁ। এয়া প্ৰায় কালি মানে দিৱালী যিহেতু এইফালে পাছবেলা সময়খিনিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। এয়া দেখিছেনে, মানে ফুলখিনি ফাৰ্ষ্টতে মই গোটেইখিনিতে পানী অলপ দি লৈছোঁ। তাৰপাছত আকৌ মানুহজনে বোলে আজি দিৱালী কিবা এটা স্পেচিয়েল হ'ব লাগে, তাৰ কাৰণে এইফালে হাঁহৰ মাংস লৈ আহিলে। দেখিছেনে, ইয়াত হাঁহৰ দাম বহুত দেই, 800 টকা লৈছে মুঠতে। এটা হাঁহ 400 গ্ৰামকৈ পৰিছে আৰু এইফালে দুঘৰে ভাগ কৰিলোঁ। তাকে আৰু সোনকালে বোলো বনাই মেলি আজৰি কৰি লওঁ, কাৰণ দীপাৱলী ইয়াত দীপাৱলী বহুত ডাঙৰকৈ যিহেতু আয়োজন কৰে। এইফালে আৰু মাংস এইফালে ড্ৰাই ফ্ৰাই কৰিছোঁ আৰু অকণমান এইফালে কোমোৰাৰ লগত বনাই দিছোঁ। দুটা মানুহে যিহেতু মানে 400 গ্ৰামে ধুনীয়াকৈ হৈ যাব আৰু 400 গ্ৰামতকৈ জাষ্ট চাগে অকণমান বেছি হ'ব নেকি। আৰু এইফালে আমাৰ মাংস ড্ৰাই ফ্ৰাই হৈ গ'ল দেই, মানে হেৰি গোটা ভাজিকণ আৰু পিঁয়াজটো অলপ বেছিকৈ দিলে ভাল পাওঁ কাৰণে অলপমান পিঁয়াজ সৰহকৈ দি পিনি বনাইছিলোঁ। আৰু বাকী অকণমান এইফালে কোমোৰা দিব। এয়া হাঁহ কোমোৰা আজি বনাইছোঁ, দিৱালী স্পেচিয়েল হাঁহ কোমোৰা হৈছে দেই। হাঁহ কোমোৰা বনালোঁ। এতিয়া এইখিনি বনাই মেলি এইফালে ৰংগুলি বনাই আছে ভণ্টিজনীয়ে। এতিয়া তাৰ ওচৰলৈ যাব লাগিব, তাইৰ ওচৰলৈ। কেনেকুৱা লাগিছে জনাব দেই। আৰু এইফালে ৰংগুলিও মানে বনাই পিনি কমপ্লিট হৈ গ'ল। এতিয়া গা চা আকৌ ধুই মেলি এইফালে মই গোঁসাই ঘৰত ধুলোঁ, চাকি এগছ জ্বলাই লওঁ। তাকে আৰু জ্বলাই মেলি লৈছোঁ। লগতে সেইফালে আন্ধাৰ হৈ আহিলে যে, লগতে এইফালে মম এইফালে পাছফালৰ হেৰিখিনিত আৰু এইফালে মম লগাই দিছোঁ। মানে চাকি অকল আমাক কিন্তু হেৰিয়তহে লগাইছোঁ দেই, মানে মই আমাৰ গোঁসাই ঘৰতহে লগাইছোঁ। এইফালে চাওকচোন, গোটেইবিলাকে আৰু কিছুমানে লগাই আছে, কিছুমানে নাই লগা। অকণমান মানে আমি যিহেতু অকণমান সোনকালে লগাই দিলোঁ, বাকীবিলাক মানে ওচৰতে আমাৰ যিহেতু ফিল্ডত ডাঙৰকৈ মানে গোটেইবিলাকে তাতেই মানে গৈ ফটকা কিবাকিবি চাগে অকণমান কিবাকিবি ফাংচন হয় নেকি, মানে বাপেক যে গোটেইখন তালৈ গুচি গ'লগৈ। মই এইফালে ঘৰত এইবিলাকত লাগি আছোঁ। এইফালে ভণ্টিজনীয়ে তাত কিন্তু ৰংগলীটো হেৰি কৰিছে দেই, যিহেতু মানে আমাৰ সন্মুখৰ হয় আৰু এইখিনি কৰি মেলি এইফালে আকৌ ফটকা ফুটাবৰ কাৰণে আহিলোঁ ওপৰত, চাৰ্টৰ ওপৰত পোৱালীকেইটাৰ লগত আমাৰ। বিৰাট ভয় লাগে মোক। कहाँ जाओ? Oh my God! नहीं ये हमारे साथ मजा हो गया रे। मैं तो इसलिए पूछ रही थी ना, मुझे तो बहुत डर लगता है। আৰু এইফালে দেখি পিনি গম পালেই নহয়, বিৰাট ভয় লাগে ফটকাবিলাকলে। এইফালে মই এনেই চকৰিজনী, তাৰপিছত এই কলগছ, ফিফিডাল, অকল সেই তিনিটা যেনেকৈ ফুটাব পাৰোঁ, বাকীবোৰলৈ তামাম ভয় লাগে। সিহঁতৰ লগতে আকৌ সাহস অকণমান হৈ পিনি আৰু এটি যদিও চিঞৰ বাখৰ কৰিছে, কিন্তু মানে চলাইছে দেই। আৰু এতিয়া ভণ্টিজনে ধুনীয়াকৈ ৰংগুলি হেৰি কৰি থৈ দিয়া চাকি গছত মানে ধুনীয়াকৈ মই এনেই দুটামান দি পিনি ফটোহে উঠিছোঁ দেই। বাকীবিলাক তাই কৰিছে গোটেইবিলাক। এতিয়া ফটো ভিডিঅ' কৰা হৈ গ'ল। এইফালে বোলো তললৈ যাওঁ সময়ত এইফালে আৰু কোনোবা এনেদৰে আৰু ৰংগুলি বনাই থৈছে, অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু এতিয়া এইফালে ওলাই আহিছোঁ। প্ৰায়বিলাক মানুহ নাই, মানে গোটেইখন ফিল্ডলৈ গ'ল। এই আমাৰ বিল্ডিংটোত আমাৰ তেওঁলোকৰ হেনো মানে দিৱালীৰ দিনাখন দৰ্জা বন্ধ কৰি হেনো মানুহ ওলাই নাযায়, নিয়মমতে আৰু। আমাৰটোতো তেনেকুৱা কোনো নাই। তাকে মই অলপ ওলাই আহিছোঁ, কাৰণ ঘৰতো নাই, গোটেইবিলাক মানে ফিল্ডত আছেগৈ। তাত যিহেতু চেলিব্ৰেশ্যন কৰিছে ডাঙৰকৈ, ভাবিলোঁ মই ইয়াৰে কাৰোবাৰ ঘৰলৈ যাওঁ বোলো। তাকে আৰু এতিয়া আহি আছোঁ বগীহঁতৰ ঘৰলৈকে। এইফালে দেখিছেনে, সিহঁতৰ ঘৰটো একদম ধুনীয়াকৈ হেৰি কৰি দিছে দেই। ভাবিছিলোঁ এইখিনি মই চাকি বুলি, মানে হেৰিয়ৰ চাকি বুলি, তেল দিয়া চাকি বুলি ভাবিছিলোঁ। এইফালে আকৌ কাৰেণ্টৰ চাকিহে দেই এইবিলাক। ধুনীয়া লাগিছে কিন্তু ন। এতিয়া চাওকচোন গোটেইবিলাক মানে আজি ৰমক জমক। আৰু তাই মোক কৈ আছে তাইক হেনো ফিফিডাল জ্বলাব লাগে। তাকে দেখি বোলো এডাল লোৱা বুলি মই অকণমান জ্বলাই পিনি তাইক দি দিছোঁ। তাই দেখিছেনে, ভয়তে গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। মানে তাই নুচুৱে, মানে সেনেকৈ হেৰি কৰি থাকিব, এনেই চাব, কিন্তু তাই মানে নিজে এনেদৰে জ্বলাবলৈ ভয় কৰিছে। আৰু এইফালে অলপমান ফটো ভিডিঅ' তাতো অলপমান মাৰি লৈ পিনি চাহ একাপ খাই ডাইৰেক্ট ঘৰলৈ আহিলোঁ। এইফালে চেলিব্ৰেশ্যন কৰা তাত মানে বুনিয়া লাডু দিছিলে চাগে। আকৌ মানে তাৰ পৰা গৈ পিনি তেওঁলোকে আকৌ গেটৰ বাহিৰ হৈ গ'ল। তাৰপৰা ছোৱালীয়ে এইবোৰ চিপছ
টিপছ আকৌ এইবিলাক কিবা কিবি কোকোকোলা নে কি জানো ফান্তা নে ফান্দা এইবিলাক কিবি লৈ আহিছে দেখিছেনে। এতিয়া আকৌ এইফালে যিহেতু বাপেক জীয়েকৰ লগত যিহেতু চেলিব্ৰেট কৰাই নাই নহয় দিৱালী, এতিয়া বাপেক জীয়েকৰ লগত এবাৰ চেলিব্ৰেট কৰিব লৈছোঁ। অকণমান টাইম আৰু ছোৱালীজনীকো দেখাই দিছোঁ, ছোৱালীজনীয়ে বিয়াত ঘৰ কৰিছে নাই আহা। টিক 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 টিক। হেপী দিৱালী, হেপী দিৱালী, হেপী দিৱালী, হেপী দিৱালী। আহা তুমি ধৰি ল'বা, আহা। এতিয়া মানে দিনৰ দিনটো ৰাতিটো অকল ধুমধামহে আৱাজ শুনিব ইয়াত, বেলেগ একো আপোনালোকে আৱাজ শুনিবলৈ নাপায় আৰু। মই কিন্তু বম ফুটাবলৈ তামাম ভয় কৰোঁ দেই, এতিয়া মানুহ আগৰ পৰাই মানে। আৰু এইফালে ছোৱালীয়ে আমাৰ মানে ভয়টো কমি পিনি ফিফিডাল যেনেকৈ যেনিবা জ্বলালে আৰু দুইজনীয়ে ধৰি মেলি জ্বলাই দিলোঁ। আৰু বাকী আমাৰ এনেদৰে দিৱালী মানে কালি দিনটো চেলিব্ৰেট কৰিলোঁ। বাকী এইফালে খানা চানাটো বনাই থৈ দিয়াই আছিলে, ধুনীয়াকৈ বহি মেলি তৃপ্তিৰে এসাঁজ খালে। এইফালে দেখিছেনে হাঁহৰ গোটা ভাজি, হাঁহ কোমোৰা সৈতে বনাইছিলোঁ, এডোখৰ নেমু জলকীয়া, বহুত তৃপ্তিৰে এসাঁজ খালোঁ। আৰু দিনটো এনেদৰে আমাৰ দিৱালী বুলি এনেদৰে দিনটো পাৰ হ'ল। আৰু আপোনালোকৰ দিনটো কেনেকুৱা পাৰ হ'ল কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে বাই বাই।